কাৰণ ফালতু কামত অহাবিলাকক আমি পাতা দিলে আমিও ফালতু হৈ যাম। কাৰণ ফালতু কামত অহাবিলাকক আমি পাতা দিলে আমিও ফালতু হৈ যাম। সেইটো কাৰণে কেতিয়াও ঈশ্বৰৰ কাৰ্য কৰা ব্যক্তিয়ে ফালতু কামত কেতিয়াও ছাপোৰ্ট নকৰিব। ডাইৰেক্ট চিধা চিধি কথা আছে, সেইকাৰণে আপোনালোকক মই এইটো কাৰণে কৈ আছোঁ, কাৰণ আপোনালোকে ঠিকে থাকিব, চবেই আপোনালোকৰ কাৰণে ঠিক হ'ব। কাৰণ মই ছাপোৰ্ট নহয়, মই আপোনালোকক যেনেকৈ পাতা দিম এইটো নহয়, যিছু পাতা দিব। মই পাতা দিলে আপোনালোকৰ একো নহ'ব, যিছু দিয়ালৈকে পাতা নিদিয়ে। সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰি আছোঁ, কাৰণ আপোনালোকে ঈশ্বৰৰ নামত ঈশ্বৰৰ বশীভূত হওক। আৰু এই যিমানে আপোনালোকৰ জীৱনত এই দুৰ্বলতা, এইবিলাক খেলি মেলি, এইবিলাক লেটিঙালি, এইবিলাক ফালতু স্বভাৱবিলাক, এইবিলাক জেং জাবৰাবিলাক, আপোনালোকৰ জীৱনৰ এই লেতেৰা মহিলাবিলাক আপোনালোকে এতিয়াই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই এতিয়াই আপোনালোকৰ জীৱনৰ পৰা আঁতৰাই দিয়ক। কাৰণ আপোনালোকে যদি এনেকুৱা লুকা ভাবত খেলি থাকিব, আপোনালোকৰ জীৱনত আপোনালোকে ঠগ খাব। কাৰণ আপোনালোকে কেতিয়াও বাচিব নোৱাৰিব। সেইকাৰণে আপোনালোকে কি ভাবি আছে? কাৰণ আপোনালোকে ডাঙৰকে বিশ্বাস কৰক। কাৰণ যি পৰিস্থিতি আজি অসমত চলি আছে, অল ৰাজ্যবিলাকত চলি আছে, অল বিশ্ব এছিয়াত গোটেই পৃথিৱীত চলি আছে, এইবিলাক যাতে বন্ধ হয়। কাৰণ আপোনালোকে পাই লুকাই নাথাকিব। কাৰণ আপোনালোকে পোহৰ পোৱাকত বেছিকৈ বিলাবৰ কাৰণে চেষ্টা কৰক। আপোনালোকৰ ঈশ্বৰৰ ৰাজ্যটো যাতে চলক, তাৰ কানুন চলক বুলি আপোনালোকে বিশ্বাস কৰক, প্ৰাৰ্থনা কৰক। কোনো মন্ত্ৰী MLA বিধায়ক, কোনো শয়তানৰ ৰাজ্য ইয়াত চলিবলৈ নাই। কাৰণ মন্ত্ৰীবিলাকক ঈশ্বৰে মনোনীত কৰিছে। তো ঈশ্বৰৰ বাক্য হিচাপত মন্ত্ৰীমণ্ডলবিলাকে নেতৃত্ব দিব, তাৰ নিমিত্তে আপোনালোকে প্ৰাৰ্থনা কৰক। কাৰণ নহ'লে একো লাভ নাই। আমাৰ জীৱনত আমি খ্ৰীষ্ট ব্যক্তি বুলি আমি মান সন্মান দিম, কোনোবাই ব্যক্তিক ঠগি দিম, মইতো হিন্দু মানুহ হয়, মইতো আমুক জাতি হয়, তেনেকুৱা বুলিলে নহ'ব। কাৰণ আপোনালোকে নিজৰ পৰিচয়টো দিবৰ কাৰণে লাজ নকৰিব। ডাইৰেক্ট চিধা চিধি ক'ব, মই যীশুক জানো, মই যীশুৰ সন্তান, মই খ্ৰীষ্টান, এনেকৈ ক'ব। কাৰণ ইয়াত চাৰ্জলৈ আহিছে আপোনালোকে অকল বেমাৰ সুস্থ হোৱাৰ কাৰণে নহয়। কাৰণ আপোনালোকে জানক সত্যজন কোনজন হয়। সত্য একজনেই আছে, আৰু সেইজন হৈছে যীশু খ্ৰীষ্ট। এই পৃথিৱীত যিমানে শাস্ত্ৰবিলাক আছে, চব জেগাত লিখা আছে, কাৰণ সত্য একজনেই আছে। কাৰণ ইয়াত অহা তেওঁবিলাকে এনেকুৱা 10টা হাত লৈ আহিছে, ত্ৰিশূল, গাধা, ভালা এইবিলাক ধৰিছে বুলি যে যীশুতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰিব। তেওঁ আপোনালোকক জীৱনত তাৰ 10টা হাত আছে বুলি বচাই দিব নোৱাৰিব। কাৰণ আপোনালোকে সম্পূৰ্ণৰূপে ঈশ্বৰক বশীভূত হওক। কাৰণ হয়তো একজনেই আছে, যিজনে আপোনাৰ কাৰণে জান দিছে, প্ৰাণ দিছে, তেজ বুৱাইছে। সেই তেজত আপোনালোকৰ কি আছে? আজি স্বাতন্ত্ৰ্য আছে, উদ্ধাৰ আছে। আপুনি যিমানে ভুল কৰি আছে, লুকুৱাই লুকুৱাই যিমানে মাতৃ পুত্ৰীক ভুগি আছে, যিমানে আপোনালোকে যি ক্ষেত্ৰতে ভুল কৰিছে, কিন্তু সেই তেজৰ দৰকাৰ আছে আপোনাৰ জীৱনত, নহ'লে আপোনাৰ জীৱন নাই। সেইকাৰণে মই আৰু বেছি বহলাই বাক্যবিলাক নকম। প্ৰেইজ দ্য লৰ্ড। কাৰণ বাক্য ক'লে বাক্য ওলাই থাকিব। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে যি বাক্য ক'লোঁ, এই বাক্যৰ দ্বাৰাই আপোনালোকক ঈশ্বৰ জীৱাই যি